নমস্কাৰ বন্ধু বান্ধৱী সকল, কি খবৰ? ভালনে সকলোৰে? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। মোৰ চেনেলৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আহকচোন আজি মই ৰোৱা লাওজোপা কিদৰেনো লাগিছে আপোনালোকক অকণমান ভিডিঅ'ৰ যোগেৰে আপোনালোকক দেখাম বুলিয়ে মই আজি ব্লগটো বনাইছোঁ। চাওক, এয়া হৈছে মই ৰোৱা লাওজোপা আৰু ইয়ে লাগি আছে, দেখিছে? এয়া হৈছে সৰু সৰুকৈ ইমানবিলাক কলি পেলাইছে ন। কলিবোৰ আচলতে নৰখে, কোনোবাটো ৰখে আৰু কোনোবাটো নৰখে। আৰু ইমান বেছি অভিজ্ঞতাও নাই এইবিলাক বস্তুৰ প্ৰতি, আৰু তথাপিও মানে ৰুইছিলোঁ ন, বহুতেই লাও লাগিছে। মই ভগাইছোঁ, বহুতকে ভগাইছোঁ। আৰু এয়া ভণ্টি আৰু পেহী আহিছিলে, আৰু এই পেহীৰ ছোৱালী, আৰু সিহঁতক সুধিলোঁ মানে লাগে যদি এটা ছিঙি নিয়ক বুলি। পেহী এটা ছিঙি লৈ আহিছে। আৰু প্ৰথম লাগা লাওটো হৈছে এইটো, মই ছিঙি ৰাখিছিলোঁ ভণ্টি তালৈ যাওঁতে, মই ছিঙি থৈ গৈছিলোঁ ঘৰতে। তাৰপিছত এয়া চাওক, মানুহজনে যে কাটি আছে, দেখিছেনে বাৰু কিমান ধুনীয়াকৈ লাগিছে। কিন্তু মোৰ প্ৰথম অভিজ্ঞতা হয়, মই জীৱনত এইজোপা লাওৱে প্ৰথম ৰুইছোঁ আৰু লাগিছেও, বহুত বেছি লাগিছে। কিন্তু মই ভগাইছোঁ মানুহক, বহুত মানুহকে ভগাইছোঁ, কিন্তু মই বিক্ৰী হ'লে কৰা নাই কাকো। মানুহজনক কৈছিলোঁ ইমানকৈ লাগিছে, নষ্ট হৈ যোৱাতকৈ অকণ বিক্ৰী কৰি দিয়ক, কিন্তু নিদিলে। মানুহটোৱে বেয়া পায় এইবিলাক বিক্ৰী কৰি, ঘৰতে হোৱা বস্তু যিহেতুকে মানুহক ভগাই কৰি দিছে। তাৰপিছত আৰু যদি বেছিকৈ লাগিলেহেঁতেন, হয়তো বেলেগ গছ থকা হ'লে হয়তো বিক্ৰীয়ে কৰিব লাগিলে হয়। কিন্তু এই লাওজোপাত কিন্তু বহুতেই লাগিছে, বহুত বেছি মনটোও ভাল লাগিছে, কাৰণ মানুহক দিবলৈ পালেও বহুত বেছি ভাল লাগে নহয় জানো। ঘৰৰ এটা বস্তু কাৰোবাক দিবলৈ পালেও মনটো বহুত বেছি ভাল লাগে। এয়া দেখিলেনে বাৰু মোৰ লাওজোপা কেনেকৈ লাগিলে? আপোনালোককতো দেখালোৱেই, আৰু কমেণ্ট বক্সত জনাবচোন দেই কেনে পালে ভিডিঅ'টো চাই। যদি ভাল লাগিল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, আৰু চাই থাকিব ভিডিঅ'বোৰ, আৰু সঁহাৰি জনাই থাকিব আপোনালোকে। মই ভাল ভাল ভিডিঅ' আপোনালোকক দিবলৈ মই চেষ্টা কৰি থাকিম। আৰু লাওজোপাৰ আৰু বেলেগ বেলেগ কিবা কিবি ৰুইছোঁ, আৰু হ'লে আপোনালোকক দেখাম, আৰু তাৰ মাজৰে আৰু ভাল লগা ভিডিঅ' মই আনিবলৈ চেষ্টা কৰিম। আপোনালোকে মোক সহায় কৰি যাব বুলি মোৰ আশা থাকিলে আজিলৈ আহোঁ।